নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, দীপাঞ্জলি মংগা চেনেলৰ তৰফৰ পৰা সকলোকে স্বাগতম জনাইছোঁ। আপোনালোক নিশ্চয় সকলো কুশলে আছে। আজি মই আপোনালোকৰ বাবে বিশেষ কোনো ধৰণৰ ৰেচিপি নাইবা অন্য ভিডিঅ' লৈ অহা নাই। আমাৰ অসম ৰাজ্যখন প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ। আমাৰ এই প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি হাজাৰ বছৰ আগতে আয়ুৰ্বেদ শাস্ত্ৰ গঢ় লৈ উঠিছিল। প্ৰকৃতিৰ পৰা আহৰণ কৰা নানা ধৰণৰ গছ বন লতিকাৰ ওপৰত ভিত্তি কৰি আমি জীৱন নিৰ্বাহ কৰি আছোঁ। এই গছ লতিকাসমূহত যে কিমান মহৌষধ লুকাই আছে সেই কথা আমি নজনা আৰু নিচিনাৰ ফলত বহু উপকাৰৰ পৰা বঞ্চিত হৈ আছোঁ। সেয়েহে মই লাভ কৰা অভিজ্ঞতাৰ দুটামান দিশ আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ প্ৰয়াস কৰিছোঁ। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা কৰিলোঁ আৰু চাই কেনে পালে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব। আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়াহে মোৰ আহিব লগা নতুন ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপুনি আগতীয়াকৈ পাই যাব। বলক পলম নকৰি ভিডিঅ'ৰ মাজলৈ আগবাঢ়োঁ। মই আপোনালোকৰ সন্মুখলৈ কেইবিধমান শাক লৈ আহিছোঁ আৰু আপোনালোকক দেখাবৰ বাবে লৈ আহিছোঁ। এই শাকবিধ চাওকচোন, আপোনালোকে কিছুৱে হয়তো চিনি পাইছে আৰু কিছুৱে হয়তো চিনি পোৱা নাই। প্ৰথমতে ময়ো চিনি পোৱা নাছিলোঁ। যেতিয়া এই শাকবিধৰ গুণাগুণ আৰু উপকাৰিতাৰ বিষয়ে গম পালোঁ তেতিয়া প্ৰায় বজাৰৰ পৰা আনি খাবলৈ ল'লোঁ। এয়া চাওকচোন, এই শাকবিধ এয়া চাওক, ইয়াৰ পাতখিলা চাওক আৰু ইয়াৰ গাটো চাওক। ইয়াৰ গাটো কোমল ঠাৰিটো আৰু গাত মিহি মিহি কাঁইট আছে আৰু পাতবোৰ এনেধৰণৰ খেপকটা। এই শাকবিধ হৈছে চেংমৰা। চেংমৰা শাক বহুত উপকাৰী হয়। ই 10 আনেকীয়া ঠাইত হয়। যিসকল ব্যক্তিৰ ইউৰিক এচিড আছে তেখেতসকলে এই চেংমৰা শাক খালে ইউৰিক এচিড ভাল হয়। অকল যে ইউৰিক এচিড থকা ব্যক্তিসকলে খাব লাগে এনে নহয়, আমি সকলোৱে সুস্থ বা সকলো লোকেই এই শাকবিধ খাব লাগে। আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে যেতিয়াৰ পৰা জনা হ'লোঁ তেতিয়া আমি সকলোৱে প্ৰায়ে বজাৰৰ পৰা আনি খাবলৈ ল'লোঁ। আৰু আপোনালোকেও এনেদৰে বজাৰত দেখা মাত্ৰকে লৈ ল'ব আৰু ঘৰত নিজেও খাব আৰু ৰোগীকো খুৱাব, নিশ্চয় ভাল হ'ব। মই আন এবিধ লতাজাতীয় গছ আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। এই গছবিধ হাবি জংঘল হয়। মোৰ এজন দাদাই হাবিৰ পৰা বিচাৰি আনি দিয়াত এই গছজোপা আমাৰ বাৰীত ঢাপত ৰুই লৈছোঁ। ই সাধাৰণতে মাটিত বগাই যায় আৰু আপোনালোকে ভালদৰে নিৰীক্ষণ কৰিব পৰাকৈ থিয় কৰি ৰাখিছোঁ। ই এবিধ মহৌষধি গছ হয়। এই গছবিধৰ নাম হৈছে শিয়াল নেজীয়া। আমাৰ উজনি অসমৰ ফালে ইয়াক শিয়াল নেজীয়া হিচাপে পৰিচিত। ঠাই বিশেষে হয়তো ইয়াৰ নাম বেলেগ বেলেগ হ'ব পাৰে। জ্বৰ কাহ চৰ্দি হ'লে এই গছজোপাক ঔষধ হিচাপে খাই আৰোগ্য লাভ কৰিব পাৰি। এই গছজোপাৰ পৰা কেনেদৰে ঔষধ প্ৰস্তুত কৰে চাওঁচোন আহক। চচপেনত এই পাতবোৰ দেখিছেনে, বইল কৰিছোঁ গা গছডালৰ সৈতে কাটি। এয়া চাওক, এতিয়া মই ইয়াত জালুক দিম। জালুক মই বস্তুটোৰ পৰিমাণ অনুসৰি 15টামান লৈছোঁ আৰু এনেদৰে মই অলপ থেতেলিয়াই জালুককেইটা অলপ থেতেলিয়াই ইয়াত মই পেলাই দিম। এয়া চাওক, জালুক মই এনেদৰে অলপ থেতেলিয়াই লৈছোঁ আৰু ইয়াত মই দি দিছোঁ। অকণমান নিমখ দিছোঁ। এতিয়া ভালদৰে উতলিবলৈ দিম আৰু সিজিব। সিজাৰ পাছত ঠাণ্ডা হ'লে তাৰ ৰসটো খাব লাগিব। পাৰিলে সুদা পেটত খালে বেছি ভাল। ৰাতিপুৱা ভাগত ডাল পাত সিজি মিশ্ৰণখিনি এনেধৰণৰ হৈছে। এই পানীটো এনেকুৱা ৰঙা হৈছে চাহৰ নিচিনা। চাহৰ নিচিনাকৈ খাব পৰাকৈ খালেই হৈ যাব। অলপ গৰম ভাৱটো থাকোঁতে লাহে লাহে চাহৰ নিচিনাকৈ
আমি যেনেধৰণে চাহ খাওঁ ঠিক তেনেধৰণে খাব লাগে, ভাল লাগিব। আৰু আপোনাৰ যদি কাহ চৰ্দি জ্বৰ হৈ আছে আপুনি অতি সোনকালে আৰোগ্য লাভ কৰিব। এয়া চাওক, ইয়াৰ ৰসখিনি চেকনিৰ সহায়ত চেকি খাব লাগে। ডাঙৰে 2 পৰা 3 চামুচ, সৰুৱে 1 পৰা 1.5 চামুচ খালেই আৰোগ্য লাভ কৰিব।